হেই গাইজ তো মই শুই আছিলোঁ আৰু অকস্মাত এটা ভ্লগ বনাওঁ বুলি ভাবিলোঁ মানে মই খাই আছিলোঁ হৰলিক্স দেন মোৰ মানে ৰুমৰ যোনজন মালিক তেওঁ মানে দৰ্জাত টিক 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 কৰিলে দেন মই ছাৰপ্ৰাইজ হৈ গ'লোঁ আৰু আপোনালোককো মোৰ ছাৰপ্ৰাইজ কৰি দিওঁ মই টোপনিৰ পৰা উঠি কেনে মই ইমান ধুনীয়া এটা ছাৰপ্ৰাইজ পালোঁ মোৰ বহুত ভাল লাগি আছে ভাবিলোঁ এটা ভ্লগ বনাই দিওঁ চ' এইটো হৈছে মোৰ ছাৰপ্ৰাইজ মানে আণ্টিহঁতৰ সত্যনাৰায়ণ পূজা আছিল দেন মোক কি গিফ্ট কৰিলে এইটো মই হৰলিক্স খোৱা চামুচ হৰলিক্সটো খাই খতম মোক দিছে এইটো কিবা চাউলৰ লাড়ু চাগে দেন এইটো অমিতা আপেল আনাৰস কাজিটোতো থাকিবই আৰু এইটো মই আধা খাই আছিলোঁ তাৰপিছত মই ভাবিছোঁ যে মই এটা ভ্লগ বনাওঁ কল দেন এইটো কি হয় বা এইটো কিবা বেলেগ ফল এইটো নামটো আপোনালোকে জানে যদি মোক কমেণ্টত ক'বচোন আৰু এয়া হৈছে ভোগ মাই ফেভাৰেট মোৰ যদি ভ্লগটো চাই ভাল লাগিছে লাইক কমেণ্ট কৰি দিব আপোনালোকক মই কিবা এটা বস্তু খাই কেনে দেখাই দিওঁ বাৰু লাড়ুটোৱে খাই দেখাওঁ এইটো চাউলৰ লাড়ু নহয় এইটো পনীৰৰ লাড়ু হয় বহুত টেষ্টি বহুত ভাল লাগিছে পনীৰৰ লাড়ু লাইফত ফাৰ্ষ্ট টাইম খাই পাইছোঁ বহুত ভাল লাগিছে আৰু এইটো খাই দেখাম কিবা হয় এইটো এইটো প্লাম হয় এইটো ঠিকে আৰু খাম এবাৰ ভোগ খাম ভোগ ভোগটোত অলপ ঘিউ বেছিকৈ হৈ যায় বাট বহুত টেষ্টি ভাল লাগিছে আৰু বাকী খাম এইটো খাম টেঙা আছে অলপ ঠিকে আৰু মধুৰিআম অমিতা অলপ খাইছোঁৱে খতম আপেল
এইবাৰ খাম গাজি গাজিটো বহুত টেষ্টি হৈছে নিমখটো বহুত ভাল হৈছে বাট মই গাজি কলেদি খাই ভাল পাওঁ মানে গাজি মুখত আৰু কলো আছে আপোনালোকে ভাল পায় নে নাপায় সেনেকৈ খাই কম্বিনেশ্যনটো কমেণ্ট কৰি জনাব অলপ গাজি খাই লওঁ ओके गाइस बढ़िया लागছে খাই আৰু অলমোষ্ট ডান ভোগো খতম হৈ গ'ল গাজিও নাই বাকীখিনি মই পিছত খাই দিম মানে এইটো ভিডিঅ'টো শেষ কৰাৰ পিছত খাই দিম আৰু নকৰোঁ ভিডিঅ' দেখাটো ভালেই গোটেইখিনি খাই দেখালোঁ আৰু কেনেকুৱা লাগিছে মোৰ ব্লগটো চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব খাই বহুত ভাল লাগিছে কাৰ কাৰ সত্যনাৰায়ণ পূজাৰ ভোগ ফেভৰেট হয় কমেণ্ট কৰি জনাব আৰু কোনে কোনে গাজিৰ লগত এইটো কল খাই ভাল পায় মিক্স কৰি কেনে সেইটো জনাব মোক বাই বাই